নমস্কাৰ, মই জেস্মিন আৰু মোৰ নতুন এটি ছুটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱাই চাইছেনে বাপেক পুতেকৰ মৰম। আৰু জানেনে সৰুতে আৰমান ইমান যে কান্দিছিলে তাৰ বাপেক যেতিয়াই ডিউটিলৈ ওলাই আৰু তাৰ কান্দোন কোনে ৰখাব পাৰে। এতিয়া বহুতখিনি বুজি পোৱা হ'ল। সিদিনাখন অকণমানিটো আছিলে ন, ইমানেই মানে কান্দে সি তাৰ বাপেক ডিউটি যাবলৈ হ'লে, আৰু এতিয়া ইমানখিনি বুজি পোৱা হ'ল। চকুৰ আগতে সময়বোৰ মানে ইমান সোনকালে গৈ আছে নহয়। আৰু এইফালে মই কাপোৰ ধুই ল'লোঁ। ৰ'দ চাইছেনে একদম ধুনীয়া ৰ'দ, শুকাই যাব আৰু কাপোৰ বেছি সময় নালাগে। আৰু আৰমানক চাইছেনে ইফালে ইফালে তাৰ দোস্তক বিচাৰি আছে সি, মানে কেতিয়া আহে কেতিয়া যায়, সি মানে পুৰা ধ্যান দিয়ে। মই কাপোৰখিনি মেলি আহিলৈ ভাবিছিলোঁ নৰসিংহৰ পাত কেইটামান ছিঙি লৈ দাইল বনামগে, আৰু ইফালে চাৱা মাৰি আহি পালে। এইফালে এয়া চাওক, গছৰ পৰা মই মানে নৰসিংহৰ পাত মানে কিবা কিবি বনাওঁতে লঠঙা কৰি দিলোঁ। চাইছেনে মানুহজনী চুটি চাপৰ, ঢুকি নাপাওঁ। ওপৰত ঢেৰ পাত আছে, কিন্তু মই তলৰ পৰাই ছিঙি চাইছেনে একদম লঠঙা বনাই দিলোঁ। দুপৰীয়া সময় যে নৰসিংহৰ পাতেৰে মানে দালি বনালে মই বেছিয়ে ভাল পাওঁ। ৰাতিৰে চব্জি আছিলে মুৰ্গী মাংসৰ, আৰু এতিয়া একো নবনাওঁ বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ দালিয়ে বনাই দিওঁ। মাংস এইখিনি শুকাই লৈ ভালকৈ খাম বুলি অলপ ফ্ৰাই কৰি, আৰু ইফালে দাইল বনাই ল'ম, ফ্ৰাইৰ লগত ভাল লাগিব। আৰু এইফালে চাওক, নৰসিংহৰ পাতখিনি ছিঙি আনিলোঁ। চেইনখিনি যে ছিঙাৰ সময়ত ইমানেই ভাল লাগে নহয়। আৰু এয়া বাপেক পুতেক, আৰু এইফালে চাইছেনে মই ৰেডি কৰি ল'লোঁ। দাইলহে বনাইছোঁ এতিয়া, আৰু এইফালে মাংস আগৰে আছিলে, অলপ বেছিকৈ গৰম কৰি ল'লোঁ আৰু ফ্ৰাই কৰি